নমস্কাৰ আজি পুনৰ ডক্টৰ ভূপেন হাজৰিকাৰ সম্পৰ্কীয় আন এক কেইটামান প্ৰশ্ন লৈ আপোনালোকৰ কাষলৈ আহিছো আজি প্ৰথমটো প্ৰশ্ন ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা কিমান চনত লাভ কৰিছিল ইয়াৰ উত্তৰটো হ'ল 2008 চনত 2008 চনত এবাৰ আপোনালোকলৈ দ্বিতীয়টো প্ৰশ্ন সংগীত নাটক একাডেমী বঁটা ডক্টৰ হাজৰিকাই কিমান চনত লাভ কৰিছিল ডক্টৰ হাজৰিকাই সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল 1992 চনত এবাৰ তৃতীয়টো প্ৰশ্ন ডক্টৰ ভূপেন হাজৰিকাই মাষ্টাৰ ডিগ্ৰী কোনখন বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছিল ইয়াৰ উত্তৰ হ'ল বেনাৰস হিন্দু বিশ্ববিদ্যালয় বেনাৰস হিন্দু বিশ্ববিদ্যালয় এবাৰ আপোনালোকলৈ আন এটা প্ৰশ্ন চতুৰ্থটো প্ৰশ্ন কি বিষয়ত ডক্টৰ হাজৰিকাদেৱে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ডক্টৰ হাজৰিকাদেৱে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বিষয়টো হ'ল ৰাজনীতি বিজ্ঞান ডক্টৰ ভূপেন হাজৰিকাই গৱেষক ছাত্ৰ হিচাপে আমাৰ ভাৰতৰ বাহিৰৰ এখন ইউনিভাৰ্চিটিত যোগদান কৰিছিল আপুনি বাৰু সেই বিশ্ববিদ্যালয়খনৰ নামটো জানেনে ইয়াৰ উত্তৰ হ'ল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কলম্বিয়া বিশ্ববিদ্যালয় কলম্বিয়া বিশ্ববিদ্যালয়ৰ কথা আহিল যেতিয়া ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনত প্ৰভাৱ পেলোৱা আন এটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছো কলম্বিয়া বিশ্ববিদ্যালয়ত গৱেষণা কৰি থাকোঁতে এগৰাকী মাৰ্কিন গায়কৰ সৈতে ডক্টৰ হাজৰিকাৰ বন্ধুত্ব গঢ়ি উঠিছিল যিগৰাকীৰ বন্ধুত্ব তথা সান্নিধ্যই ডক্টৰ ভূপেন হাজৰিকাৰ গণশিল্পীৰ যিটো ৰূপ গণশিল্পীৰ যিটো তেখেতৰ ব্যক্তিত্ব ডক্টৰ ভূপেন হাজৰিকাৰ সেই গণশিল্পী ব্যক্তিত্বটো গঢ় দিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল সেই বিশেষ ব্যক্তিগৰাকী তথা বিশ্ববিখ্যাত গায়কগৰাকীৰ নাম কি আছিল নিশ্চয় আপুনি ইয়াৰ উত্তৰটো জানে তথাপি আমি আগবঢ়াইছো তেখেত হ'ল পল ৰবচন এইবাৰ ডক্টৰ হাজৰিকাৰ তেখেতৰ সম্পৰ্কে সপ্তমটো প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছো ডক্টৰ ভূপেন হাজৰিকা এবাৰ অসম সাহিত্য সভাৰ সভাপতি হৈছিল আপুনি বাৰু জানেনে তেখেতে কোনখন অধিৱেশনৰ সভাপতি হৈছিল ইয়াৰ উত্তৰ হ'ল 1993 চনত অনুষ্ঠিত শিৱসাগৰ অধিৱেশন 1993 চনত অনুষ্ঠিত শিৱসাগৰ অধিৱেশনত ডক্টৰ হাজৰিকাই সভাপতিত্ব কৰিছিল এবাৰ আপোনালোকলৈ আগবঢ়াইছো অষ্টমটো প্ৰশ্ন ডক্টৰ ভূপেন হাজৰিকা আৰু এম এফ হুছেইন দুগৰাকী ভাৰতৰ পুৰুষা ব্যক্তি এগৰাকী সংগীত জগতৰ আনগৰাকী অংকন জগতৰ চিত্ৰ অংকন জগতৰ দুয়োগৰাকীৰ যুগলবন্দীত এখন ছবি নিৰ্মিত হৈছিল যিখন ছবিত সংগীত পৰিচালনা কৰিছিল ডক্টৰ হাজৰিকাদেৱে প্ৰশ্নটো হ'ল চলচ্চিত্ৰখনৰ নামটো কি আছিল ইয়াৰ উত্তৰ হ'ল গজগামিনী এইবাৰ আপোনালোকলৈ আগবঢ়াইছো 9 নম্বৰ প্ৰশ্ন চলচ্চিত্ৰ ৰুদালিৰ যিখন চলচ্চিত্ৰৰ সংগীতে গোটেই বিশ্বতে নহলেও আমাৰ দক্ষিণ এছীয় দেশসমূহত অতি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল সেই ৰুদালিৰ সংগীতৰ জৰিয়তে ভাৰতে প্ৰথমবাৰৰ বাবে এটি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল এখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ সংগীত হিচাপে প্ৰশ্ন হ'ল এই চলচ্চিত্ৰ মহোৎসৱখন কোনখন বাৰু ইয়াৰ উত্তৰটো হ'ল এছিয়া পেচিফিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ জাপানত অনুষ্ঠিত হৈছিল 1993 চনত তাতেই ৰুদালিৰ জৰিয়তে শ্ৰেষ্ঠ সংগীতৰ বঁটা প্ৰথম ভাৰতীয় হিচাপে লাভ কৰিবলৈ ডক্টৰ ভূপেন হাজৰিকাই সক্ষম হৈছিল এয়া আপোনালোকলৈ আগবঢ়ালো আজিৰ খণ্ডৰ প্ৰশ্ন নিশ্চয় তথ্যখিনি জানি ভাল পাইছে আমি আশা ৰাখিছো আপোনালোকে লাইক আৰু সাবস্ক্ৰাইব কৰিব যাতে আপোনালোকলৈ আৰু জানিবলগীয়া তথ্য আমি আগবঢ়াই থাকিব পাৰোঁ।